জয়ী করা মানে নরেন্দ্র মোদী জয়েন করা জয়ী করা আৰু আমাৰ সরকার আনি দিয়া আৰু বাইকের সময়ত মই এটা অনুরোধ যে দুটামান বাইক লৈ দেখিছো ইয়াৰ পৰা ওলাই যোৱা ঠিকেই আছে ইয়াত নিজান হাজাৰ বাইক বাইকৰ আছে কিন্তু 1-2 কিলোমিটাৰৰ পিছত মানুহবিলাকে পঞ্জাৱ হেৰাই যায় আৰু শেষত গৈ গৈ য'ত এণ্ডিং পইণ্ট জমা হ'ব লাগে তাত মানুহ নাথাকে এইবিলাক ভাল খবৰ নহয় আজি সংবাদ মাধ্যমৰ বন্ধুসকলে আমাক বহুত মৰম কৰে ইয়াৰ আৰম্ভণিটো মাত্ৰ দেখুৱায় শেষতটো নেদেখে শেষতটো দেখুৱাব লাগে তেতিয়া কিমান বেয়া হ'ব মই আপোনালোকক শেষলৈকে যাবৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণ আপুনি বাইক চলোৱাৰ সময়ত মানে চবে হেলমেট পিন্ধে এইটোকে মই বিচাৰ আপোনালোকক আহ্বান জনাইছোঁ হেলমেট নিপিন্ধাকে বাইক চলাব নালাগে আৰু লাষ্টত মই এটা কথা অনুৰোধ কৰিছোঁ যে কোনো বাইকাৰে যাতে ডাবুল বাইকাৰজনক অভাৰটেক কৰিবলৈ চেষ্টা নকৰে 30 স্পীডত চলাব লাগে আজি ইয়াত মই বহুত মানুহ দেখি পেলাই খালবাৰীটো সদায় মানে কি হয় মই ধন্যবাদ দিছোঁ সংবাদ মাধ্যমৰ বন্ধুসকলকো খালবাৰীত যি প্ৰগ্ৰাম হয় নেক্সট দিনা অসমৰ সংবাদ মাধ্যমত হেডলাইন হৈ যায় তো কালিও হেডলাইন হ'ব লাগে আপোনালোকক ধন্যবাদ দিছোঁ এইখিনিকে কৈ পেলাই